মোৰ অন্য এটা মিনি ব্লগলৈ সকলোকে স্বাগতম। বজাৰলৈ বুলি ওলালোঁ, গৈ পালোঁ বিশাল। কিন্তু আজি বিশালত কাপোৰ কিনিবলৈ অহা নাই, অলপ বেলেগ লাগতিয়াল বস্তুহে কিনিবলৈ আহিলোঁ। বিশালৰ পৰা উভতি আহোঁতে দপাল পিতা বৰষুণ তিয়ালে। পিছে বহুদিনৰ মূৰত বৰষুণ জাকত তিতি ভালো লাগিলে। আহি পালোঁ ৰুমত। কৈছিলোঁ যে লাগতিয়াল বস্তু কেইবিধমান লাগে বুলি, এয়াই আছিলে লাগতিয়াল বস্তু। সেয়েহে লৈ আহিলোঁ। ৰাতিপুৱাই মানুহজন আৰু বৰমা কলডিলৰ আশাত বাৰীচুকত সোমালে। কিন্তু কলডিল নাপালে, দুখ মনেৰে আকৌ উভতি আহিলে। কলডিল নোপোৱাৰ বেদনাত বজাৰলৈ গৈ ছাগলী মাংস আনিলে। হাতত সময় খুব কম আছিলে, সেয়েহে কুকাৰতে বহাই দিলোঁ। খাই কিন্তু ভাল লাগিলে। মই প্ৰথমবাৰ এনেদৰে খাইছোঁ। সিদিনা বজাৰলৈ যাওঁতে বজাৰত মানি প্লামৰ পুলি এটা দেখি লৈ আহিলোঁ। এতিয়া ষ্টিঙৰ বটলৰ খপা ফুটা ইয়াক এনেদৰে পানী দি থাকোঁ। মই এতিয়াও খুচুৰা পইচা পালে এনেদৰে সাঁচি থৈ যাওঁ। আপোনালোকে থয়নে জনাবলৈ কিন্তু নাপাহৰিব। ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ।